এই মুহূৰ্তত আছে বিগ ব্ৰেকিং নিউজ। স্বাগতম জনাইছোঁ মই আৰাচাম ছাপোৰ্ট চেনেলটিত। যদি প্ৰথমবাৰলৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো হিট কৰি ল'ব। বন্ধুবনীসকল, আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহিছে বন্ধুবনীসকল। ৰেচন কাৰ্ডকে ধৰি আৰু ইয়াত কেইবাটাও নতুন ৰুলছ ওলাই আহি পৰিছে, যি নেকি আপোনালোকে নাজানিলে হ'ব পাৰে বিপদ। তো বন্ধু বান্ধৱীসকল, আপোনালোকে এনেকৈ নিতৌ খবৰসমূহ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো হিট কৰি ল'ব। বন্ধুবনীসকল, 1 জানুৱাৰীৰ পৰা কেইবাটাও নিয়ম লাগু হৈছে। বন্ধুবনীসকল, আপোনালোকে এই ভিডিঅ' মাধ্যমেৰে সকলোখিনি আপডেটখিনি শুনিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো হিট কৰি ল'ব। আৰু বন্ধুবনীসকল, লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। তো বন্ধুবনীসকল, আপোনালোকক দিবলৈ গৈ আছোঁ বিভিন্ন প্ৰান্তৰ পৰা আজি খবৰসমূহ যুগুতোৱা হৈছে। তো এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকে চাব পাৰিব। মোৰ প্ৰথম খবৰটো, প্ৰতিজন ৰেচন কাৰ্ডৰ গৰাকীলৈ এই সুবিধা ৰাজ্য চৰকাৰৰ। কেৱল বিনামূলীয়া চাউল নহয়, ৰেচন কাৰ্ডে দিব চিকিৎসকৰ সুবিধা। 5 লাখ টকা পৰ্যন্ত লাভ কৰিব চিকিৎসাৰ সুবিধা। বিগ ব্ৰেকিং নিউজ বন্ধুসকল, ভাৰতৰ যিকোনো চিকিৎসালয়তে কৰাব পাৰিব চিকিৎসা। চাউল নহয়, এতিয়াৰে পৰা আপোনালোকে বিনামূলীয়া চিকিৎসা সেৱা পাব ৰেচন কাৰ্ডৰ পৰা। লখিমপুৰত এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমৰ আৰু 40 লাখ পৰিয়ালে পাব ৰেচন কাৰ্ড নতুনকৈ। বিগ ব্ৰেকিং নিউজ বন্ধুসকল, লখিমপুৰত আৰু ঢকুৱাখানা সমষ্টি আৰু 10,000 লোকে পাব ৰেচন কাৰ্ড, যিয়ে প্ৰভাৱ পেলাব আপোনাৰ দৈনন্দিন জীৱনত। 1 জানুৱাৰীৰ পৰা সলনি হ'ব ধনৰ লেনদেনৰ নিয়মো। বিগ ব্ৰেকিং নিউজ বন্ধুসকল, নতুন বৰ্ষৰ পৰা বাহন হাই ছিকিউৰিটি ৰেজিষ্ট্ৰেশ্যন থকাটো বাধ্যতামূলক। হাই ছিকিউৰিটি ৰেজিষ্ট্ৰেশ্যন নাথাকিলে ভৰিব লাগিব 5,000 টকা জৰিমনা। বেংকিং আৰু ইঞ্চুৰেঞ্চৰ ক্ষেত্ৰতো সলনি হ'ব নতুন নিয়ম। 1 জানুৱাৰীৰ পৰা ব্যয়বাহুল হ'ব ইঞ্চুৰেঞ্চ প্ৰিমিয়াম। বিগ ব্ৰেকিং নিউজ বন্ধুসকল, আপোনালোকক জনাইছোঁ 1 জানুৱাৰীৰ পৰা সলনি হ'ব পাৰে LPGৰ গেছৰ দাম। বিগ ব্ৰেকিং নিউজ, 1 জানুৱাৰীৰ পৰা সলনি হ'ব ক্ৰেডিট কাৰ্ডৰ নতুন নিয়ম। আপোনালোকক জনাইছোঁ এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকে চাই আছে। ক্ৰেডিট কাৰ্ডৰ ৰিৱাৰ্ড পইণ্ট সক্ৰিয় নিয়ম সলনি হ'ব। এই মুহূৰ্তত জনাইছোঁ বিগ ব্ৰেকিং নিউজ, 2023 চনৰ পৰা 5 কোটিলৈ অধিক ব্যৱসায় কৰাসকলৰ বাবে ইলেক্ট্ৰিকেল বিল উলিওৱাটো বাধ্যতামূলক বুলি কৈছে। বিগ ব্ৰেকিং নিউজ বন্ধুসকল, আপোনালোকক ছেকেণ্ড আপডেটটো দি আছোঁ। তেজপুৰৰ মিছন চাৰিআলিত ভয়ংকৰ অগ্নিকাণ্ড, জুইত জাহ গ'ল 9জনকৈ দোকান। তেজপুৰত মিছন চাৰিআলিত ভয়ংকৰ অগ্নিকাণ্ড, জুই জাহ গ'ল 9খনকৈ দোকান। তেজপুৰৰ মিছন চাৰিআলিত নিশা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। যোৰহাট ভয়ংকৰ অগ্নিকাণ্ডৰ পিছত এইবাৰ তেজপুৰত ধ্বংসী অগ্নিকাণ্ড ঘটনা সংঘটিত হৈছে। তেজপুৰৰ মিছন চাৰিআলি বজাৰত এই ভয়ংকৰ অগ্নিকাণ্ডটো হৈছে। অগ্নিকাণ্ডৰ ফলত 9খনকৈ দোকান ভস্মীভূত হৈছে। শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডটো সংঘটিত হৈছে বুলি সন্দেহ কৰা হৈছে। অগ্নিকাণ্ডটো 50 লক্ষাধিক টকাৰ সামগ্ৰী ক্ষতিসাধন হৈছে বুলি 5খনকৈ অগ্নি নিৰাপদ গাড়ীয়ে এতিয়া জুই নুমাবলৈ সক্ষম হয়। বন্ধুসকল, আপোনালোকে থাৰ্ড আপডেটটো শুনিবলৈ পাব। একদম গুৰুত্বপূৰ্ণ আপডেট আহিছে এই মুহূৰ্তত। প্ৰেমিকাৰ প্ৰেমত প্ৰকাশ কৰিবলৈ বিদ্যুৎ খুঁটাৰ ওপৰত উঠিল যুৱক, পিছত যি হ'ল দেখি বুকু কঁপিব আপোনাৰ। প্ৰেমিকাৰ প্ৰেম প্ৰকাশ কৰিবলৈ বিদ্যুৎ খুঁটাৰ ওপৰত উঠিল যুৱক, পিছত যি হ'ল দেখি বুকু কঁপিব আপোনাৰ। কিছুমান মানুহৰ প্ৰেমত ইমানেই অন্ধ হৈ পৰে যে আনকি তেওঁলোকৰ জীৱনত প্ৰতিও গুৰুত্ব কোনো নিদিয়ে। কিছুমান যুৱকে তেওঁলোকৰ প্ৰেমিকাসকলে সন্মান কৰিবলৈ আৰু তেওঁলোকে প্ৰতি মৰমৰ প্ৰকাশ কৰিবলৈ কেতিয়াবা বহু বিপদজনক কাম কৰে। সামাজিক মাধ্যমত এনে বহুতো ভিডিঅ' দেখিবলৈ পোৱা যায় যে প্ৰেম প্ৰকাশ কৰিবৰ বাবে যুৱকসকলে হয় বৈদ্যুতিক খুঁটাৰ বা পানীৰ টেংকৰ উঠি যায়, আৰু এনে কৰি তেওঁলোকে নিজৰ জীৱনটো বিপদ পেলাবলৈ কণ্ঠবোধ নকৰে। তেনে এটা ভিডিঅ' শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে। বন্ধুসকল, আপোনালোকে ইনষ্টাগ্ৰামত লিংকটো চাব পাৰে, instagram.com ৰিলছ। ইয়াত আপোনালোকে লিংকটো দেখিবলৈ পাইছে। এই লিংকটোত ক্লিক কৰিলে আপোনালোকে চাব পাৰিব যি নেকি ভিডিঅ' ভাইৰেল হৈ পৰিছে। বন্ধুসকল, আপোনালোকক জনাই আছোঁ, য'ত এজন ব্যক্তিয়ে তেওঁৰ প্ৰেমিকাৰ প্ৰেম প্ৰকাশ কৰিবলৈ বৈদ্যুতিক খুঁটাত উঠি গৈছে। ভাইৰেল হৈ থকা এই ভিডিঅ'টোত দেখি পোৱা গৈছে যে এজন মানুহে এটা অতি ওখ বৈদ্যুতিক খুঁটাত উঠিছে আৰু হাতত মোবাইল লৈ ভিডিঅ' কলত কথা পাতি আছে। তেওঁ মোবাইলটোলৈ চাই আছে আৰু জোৰেৰে চিঞৰি আছে আৰু পূজা মই তোমাক ভাল পাওঁ, পূজা মই তোমাক ভাল পাওঁ। ভিডিঅ'টোত চাই এইটো স্পষ্ট যে তেওঁ নিশ্চিতভাৱে মোবাইলত ভিডিঅ' কলত তেওঁৰ প্ৰেমিকাৰ সৈতে কথা পাতি আছে। ভিডিঅ'টোত চাই এতিয়া সকলো লোকেই আচৰিত হৈছে। বন্ধুসকল, বিগ ব্ৰেকিং নিউজটো বন্ধুসকল অতিকৈ গুৰুত্বপূৰ্ণ আপডেটটো আপোনালোকক দেখুৱাই আছোঁ। বন্ধুসকল, আৰু আপডেট আছে আপোনালোকক জনাইছোঁ। এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকে চাব পাৰিব। ভয়ংকৰ পথ দুৰ্ঘটনা,
দ খাৱৈত পৰিল সেনাৰ বাহন, থিতাতে নিহত 16 জন সেনা। এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ বন্ধুসকল, ভয়ংকৰ পথ দুৰ্ঘটনা, দ খাৱৈত পৰিল সেনাৰ বাহন, থিতাতে নিহত 16 জন সেনা। ছিকিমত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। শুক্ৰবাৰে এখন বাছ পথৰ পৰা এটা দ খাৱৈত পৰি যায়, ফলত 16 জন সেনা জোৱানৰ মৃত্যু হৈছে। ঘটনাস্থলীত উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে। জানিব পৰা মতে এই দুৰ্ঘটনাটো উত্তৰ ছিকিমত লাচেনৰ পৰা 15 কিলোমিটাৰ দূৰত্ব জেমা অঞ্চলত সংঘটিত হৈছিল। তথ্য অনুসৰি ৰাতিপুৱা 3খন সেনাৰ বাহনৰ সৈনিকসকলে কঢ়িয়াই লৈ গৈছিল। কনভয়টোৰ চটনৰ পৰা থাংগুলগৈ আছিল। সেই সময়তে জেমাইলৰ পাওঁতেই টাৰ্ণিঙতে এখন বাহনৰ চালকে হঠাতে ভাৰসাম্য হেৰুৱাই আৰু বাহনখন তলৰ খাৱৈত পৰি যায়। তথ্য পোৱাৰ পিছতেই স্থানীয় আৰক্ষী বিষয়া ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ হয়। এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজটো আপোনালোকক দেখুৱাই আছোঁ বন্ধুসকল। দুৰ্ঘটনাত 4জন আহত সৈনিক হেলিকপ্টাৰত উলিয়াই অনা হৈছিল, আনহাতে 3জন কনিষ্ঠ বিষয়াৰ লগতে 13জন সৈনিকৰ দুৰ্ঘটনাত দেখিবলৈ পোৱা গৈছে।